মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৰে ভাল নিশ্চয়। আজি তোমালোকৰ বাবে লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ অংকুৰণ নামৰ পাঠ্যপুথিৰ মোৰ দেশ ভাল নামৰ কবিতাটি। আহাচোন আজি আমি মোৰ দেশ ভাল নামৰ কবিতাটি আলোচনা কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, মোৰ দেশ ভাল নামৰ কবিতাটোৰ কবি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা। ছাত্ৰ ছাত্ৰীসকল, আহাচোন এইখিনিতে আমি অতুল চন্দ্ৰ হাজৰিকাদেৱৰ বিষয়ে দুই এটা কথা জানি থওঁ। অতুল চন্দ্ৰ হাজৰিকাদেৱৰ জন্ম হৈছিল 1903 চনত গুৱাহাটীত। তেখেত কটন কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আছিল। 1959 চনত তেখেত অসম সাহিত্য সভাৰ সভাপতি হৈছিল। 1969 চনত সাহিত্য অকাডেমী বঁটা, 1971 চনত পদ্মশ্ৰী বঁটা আৰু 1982 চনত অসম সাহিত্য সভাই দিয়া সাহিত্যাচাৰ্য উপাধি লাভ কৰিছিল। তেখেতে বহুকেইখন গ্ৰন্থ ৰচনা কৰিছিল। এইবোৰৰ ভিতৰত মঞ্চলেখা, কথা কীৰ্তন, দময়ন্তী, আইতাৰ সাধু, গ্ৰীমৰ সাধু ইত্যাদি। তেখেতে শিশুৰ বাবেও কবিতা, সাধু আদি লিখিছিল। এইজনা মহান মনীষীৰ 1986 চনত মৃত্যু হৈছিল। ছাত্ৰ ছাত্ৰীসকল, মই এতিয়া মোৰ দেশ ভাল নামৰ কবিতাটি পাঠ কৰি যাম। তোমালোকে মন দি শুনি যাবা দেই। শব্দবোৰৰ উচ্চাৰণ কৰোঁতে ক'ত জোৰ পৰিছে এইবোৰ কথালৈ তোমালোকে বিশেষভাৱে মন দিবা। মোৰ দেশ ভাল, সকলো দেশত কৰি মোৰ দেশ ভাল, চৰণত সেৱা যাৰ কৰোঁ চিৰকাল। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা, ক'ত আছে এনে ধান এই ধৰণিত, ক'ত আছে এনে ধন হামি বননিত, ক'ত আছে এনে পলু এৰি মুগা পাত, ক'ত আছে এনে পক্ষী অমাতৰ মাত, ক'ত আছে এনে ফুল ফুলে 12 মাহ, ক'ত আছে এনে ফল দেখিলে উলাহ, ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী। ভাই ভনী মিলি য'ত থাকোঁ চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। ছাত্ৰ ছাত্ৰীসকল, কবিতাটো মই এবাৰ পাঠ কৰি দিলোঁ। তোমালোকে নিশ্চয় মন দি শুনিলা। এইবাৰ মই পুনৰ কবিতাটো পাঠ কৰি দিম। তোমালোকে মোৰ লগে লগে গাবলৈ চেষ্টা কৰিবা। সকলো দেশত কৰি মোৰ দেশ ভাল, চৰণত সেৱা যাৰ কৰোঁ চিৰকাল। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা, ক'ত আছে এনে ধান এই ধৰণিত, ক'ত আছে এনে ধন হাবি বননিত, ক'ত আছে এনে পলু এৰি মুগা পাত, ক'ত আছে এনে পক্ষী অমাতৰ মাত, ক'ত আছে এনে ফুল ফুলে 12 মাহ, ক'ত আছে এনে ফল দেখিলে উলাহ, ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী। ভাই ভনী মিলি য'ত থাকোঁ চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ দেশ ভাল নামৰ কবিতাটি পঢ়ি নিশ্চয় ভাল পালা, নহয়নে? কবি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাদেৱে মোৰ দেশ ভাল নামৰ এটা সুন্দৰ কবিতা আমাক উপহাৰ দি থৈ গৈছে। আৰু এই কবিতাটি
শিশু সাহিত্য সম্ভাৰ দ্বিতীয় খণ্ডৰ 757 নং পৃষ্ঠাৰ পৰা তুলি অনা হৈছে আৰু শিশু সাহিত্য সম্ভাৰ নামৰ কিতাপখন প্ৰকাশ কৰিছিল SH এডুকেশ্যনেল ট্ৰাষ্ট গুৱাহাটী। এতিয়া এই কবিতাটোৰ যোগেদি কবি অতুল চন্দ্ৰ হাজৰিকাদেৱে আমাক কি ক'ব বিচাৰিছে, অৰ্থাৎ এই কবিতাটোৰ মূল ভাৱনো কি, আমি তাৰ বিষয়ে অলপ আলোচনা কৰোঁ আহা। মইনাহঁত, এইখিনিতে তোমালোকে মোক কোৱাচোন, তোমালোকৰ দেশখনৰ নাম কি বাৰু? হৈছে, আমাৰ দেশখনৰ নাম হৈছে ভাৰতবৰ্ষ বা ভাৰত। কিন্তু এই কবিতাটোৰ যোগেদি কবি হাজৰিকাদেৱে আমাৰ দেশখনৰ নাম যদিও ভাৰতবৰ্ষ, কিন্তু তেওঁ গোটেই ভাৰতখনৰ কথা কোৱা নাই। এই কবিতাটোৰ যোগেদি তেওঁ আমাৰ অসমখনৰ কথা কৈছে। অসমখন যদিও আমাৰ ৰাজ্য, কিন্তু তেওঁ অসমখনকে দেশ হিচাপে ধৰি লৈ অসমখনৰ বিষয়ে ক'বলৈ গৈয়ে এই কবিতাটি লিখিছে। কবি হাজৰিকাদেৱ বহু ঠাই ঘূৰিছে, তেওঁ বহু ঠাইলৈ গৈছে, বহু ঠাইৰ কথা শুনিছে। এই সকলোবিলাক ঠাইৰ লগত তুলনা কৰি তেওঁ নিজৰ দেশখনকে ভাল বুলি কৈছে। অৰ্থাৎ পৃথিৱীত যিমান দেশ আছে, এই সকলোবিলাক দেশৰ লগত তেওঁ নিজৰ দেশখন তুলনা কৰি চাইছে, কোনখন ভাল, কোনখন বেয়া বা তাতকৈ কম ভাল। তেওঁ এই সকলো তুলনা কৰি, এই সকলোবিলাক দেশৰ লগত তেওঁ দেশখন তুলনা কৰি তেওঁৰ দেশখনেই সকলোতকৈ ভাল বুলি কৈছে। অৰ্থাৎ পৃথিৱীৰ ভিতৰত যিমান দেশ আছে, সকলোবিলাক দেশৰ ভিতৰতে তেওঁ নিজৰ দেশখন ভাল বুলি কৈছে, অৰ্থাৎ মোৰ দেশ ভাল বুলি কৈছে। আৰু তেওঁ সেই নিজৰ দেশখনৰ চৰণত সদায় সেৱা কৰি যাম বুলি কৈছে, চিৰকাল। অৰ্থাৎ তেওঁ নিজৰ দেশৰ চৰণত তেওঁ সদায় সেৱা কৰি যাম বুলি, অৰ্থাৎ তেওঁ দেশৰ উন্নতিৰ হকে, দেশখনত থকা জনগণৰ, দেশখনত থকা মানুহৰ উন্নতিৰ কল্পে, কল্যাণৰ হকে তেওঁ সদায় কাম কৰি যাম বুলি মনস্থ কৰিছে। আৰু তেওঁ কৈছে, ক'ত আছে এনে মাটি সোণৰ চপৰা? সোণ তোমালোকে চিনি পোৱা নে বাৰু? মাহঁতে যে ফুলি বনাই পিন্ধে, নেকলেছ বনাই পিন্ধে, চেইন বনাই পিন্ধে, চিনি পাইছা? সেই সোণৰ লগত তুলনা কৰিছে। অৰ্থাৎ আমি জানো যে সোণ এবিধ মূল্যৱান ধাতু, সোণ এবিধ উজ্জ্বল ধাতু। এনেকুৱা এবিধ মূল্যৱান ধাতুৰ লগত তেওঁ দেশৰ মাটিক তুলনা কৰিছে। আৰু তেওঁ দেশত থকা পানীৰ যিবিলাক স্ৰোত, য'ৰ পৰা আমি পানী সংগ্ৰহ কৰি লওঁ, নদ নদী, জান জুৰি, এই সকলোবিলাক অন্য দেশত নাই বুলি কৈছে। অৰ্থাৎ এনেকুৱা পানীৰ স্ৰোত, এনেকুৱা পানীৰ নিজৰা আৰু বেলেগ দেশত ক'তো পাবলৈ নাই বুলি তেওঁ কৈছে। আৰু তেওঁৰ দেশত যিবোৰ ধান আছে, এই ধান ধৰণী, অৰ্থাৎ পৃথিৱীখনক ধৰণী বুলি কোৱা হয়, পৃথিৱীৰ আন ক'তো নাই বুলি কৈছে। তেওঁৰ দেশৰ যিবিলাক ধান, বৰা, জহা, মচুৰিকে আৰম্ভ কৰি যিবিলাক ধান, এই ধানবিলাক পৃথিৱীৰ আন ক'তো পাবলৈ নাই বুলি কৈছে। আৰু তেওঁ কৈছে যে তেওঁৰ দেশৰ হাবি বননিতো ধন আছে, কিন্তু হাবি বননিত জানো ধন আছেনে? নাই। কিন্তু তেওঁ এই হাবিত থকা, অসমৰ হাবিত থকা বিভিন্ন উদ্ভিদ, বিভিন্ন বন্যপ্ৰাণী, জীৱ জন্তু, এই সকলোবিলাক, এই বনত থকা, হাবি বননিত থকা বনজ সম্পদবিলাকক তেওঁ ধন হিচাপে, ধন উপমাৰে আমাৰ আগত দাঙি ধৰিছে। তেওঁ সেই বনজ সম্পদবিলাককে ধনৰ লগত তুলনা কৰিছে। আৰু এনেকুৱা ধন, এনেকুৱা সম্পদ পৃথিৱীৰ আন ক'তো পাবলৈ নাই বুলি কৈছে। আৰু তেওঁৰ দেশত থকা
এৰী, মুগা, পাট এই পলুবিলাক অন্য ক'তো পাবলৈ নাই বুলি কৈছে। পলুবিলাক তোমালোকে চিনি পোৱানে বাৰু? আমি যে এৰী কাপোৰ লওঁ, এৰী চাদৰ, এৰী চাদৰৰ সূতাটো এৰী পলুৰ পৰা পোৱা যায়। আমাৰ অসমৰ মানুহে এই পলুবিলাক পোহে। পলুৰ ভাগ আছে এৰী পলু, মুগা পলু আৰু পাট পলু। এই এৰী পলুৰ পৰা আমি এৰী সূতা পাওঁ, আৰু যিটো মুগা পলু, সেই মুগা পলুৰ পৰা আমি মুগা সূতাটো পাওঁ। তোমালোকে মাহঁতে, বাহঁতে, ভণ্টিহঁতে যে পিন্ধে সেই মুগাৰ কাপোৰ, সেই মুগাৰ কাপোৰৰ সূতাবিলাক সেই মুগা পলুটোৰ পৰা পোৱা যায়। আৰু মাহঁতে পিন্ধা পাটৰ কাপোৰবোৰ, সেই পাটৰ কাপোৰবোৰৰ যিটো সূতা, যিটো সূতাৰ পৰা বৈ আমি পাটৰ কাপোৰবিলাক পিন্ধা হয়, সেই পাটৰ কাপোৰৰ পাট সূতাটো সেই পাট পলুটোৰ পৰা পোৱা যায়। আৰু আমাৰ এই অসমৰ বহু মানুহে, হয়তো তোমালোকৰ ঘৰতো কোনোবাই পুহিব পাৰে, এৰী, মুগা, পাট এই পলুবিলাক পুহি বহুতে এই পলুবিলাক পুহিয়ে সূতা উলিয়াই জীৱিকা নিৰ্বাহ কৰি আছে। তোমালোকক পিছলৈ এই এৰী, মুগাৰ, পাটৰ পলুৰ বিষয়ে তোমালোকক খুব সুন্দৰকৈ ক'বলৈ চেষ্টা কৰিম। আৰু তেওঁ কৈছে যে তেওঁৰ দেশৰ পক্ষী অৰ্থাৎ চৰাইৰ যিবিলাক মাত, সুৱদীসুৰীয়া যিবিলাক মাত, সেই মাতবিলাক তেওঁৰ দেশৰ বাহিৰে অন্য কোনো দেশতে পাবলৈ নাই বুলি কৈছে। অৰ্থাৎ আমাৰ দেশৰ চৰাইৰ যিবিলাক কলকাকলি, তেওঁৰ সুৱদী যিটো কণ্ঠ, চৰাইৰ যিবিলাক শব্দ, সেই শব্দবিলাক আমাৰ দেশৰ বাহিৰে তেওঁ আন ক'তো পাবলৈ নাই বুলি কবিয়ে তেওঁৰ দেশৰ ফুলবিলাক 12 মাহে ফুলে বুলি কৈছে। 12 মাহ মানে তোমালোকে বুজিছানে? এবছৰ কেইমাহ বাৰু? 12 মাহ। অৰ্থাৎ বছৰৰ প্ৰতি মাহেই এই ফুলবিলাক ফুলি থাকে বুলি কৈছে। আৰু এই বছৰৰ প্ৰতিটো মাহেই ফুলা ফুল বা প্ৰতি সময়তে ফুলি থকা ফুল তেওঁৰ দেশৰ বাহিৰে আন ক'তো পাবলৈ নাই বুলি কৈছে। কিন্তু এই 12 মাহে ফুলা ফুলবোৰনো কি কি বাৰু? তোমালোকে জানানে? এই ধৰা গোলাপ, জবা, নয়নতৰা, কথনা, এই ফুলবিলাক বছৰৰ প্ৰতিটো সময়তে ফুলে। আৰু ফুলৰ নাম তোমালোকে সংগ্ৰহ কৰিবলৈ যত্ন কৰিবা। আৰু তেওঁৰ দেশৰ যিবিলাক ফল, আম, জাম, লেটেকু, পনিয়ল, এই ফলবিলাক দেখিলে যিটো উল্লাস, মনত আনন্দৰ ভাৱ সৃষ্টি হয়, আৰু এনেকুৱা এই আনন্দৰ ভাৱ সৃষ্টি কৰা ফল তেওঁৰ দেশৰ বাহিৰে আন ক'তো নাই বুলি কৈছে। আৰু তেওঁৰ দেশখনক সৰগৰ ফুলনিৰ লগত তুলনা কৰিছে। সৰগ ফুলনি অৰ্থাৎ আমি স্বৰ্গ, সৰগ মানে স্বৰ্গ, অৰ্থাৎ স্বৰ্গ বুলি এনেকুৱা এখন ঠাইৰ কল্পনা কৰি লৈছোঁ য'ত সকলো শান্তি, য'ত সকলো সময়তে শান্তি, সুখ আদিয়ে বিৰাজ কৰি থাকে। আৰু সেই তেনেকুৱা এখন সুন্দৰ ঠাইৰ লগত তেওঁৰ দেশখনক তুলনা কৰিছে। তেনেকুৱা স্বৰ্গৰ ফুলনিৰ লগত, সৰগৰ ফুলনিৰ লগত তেওঁৰ দেশখন তুলনা কৰিছে। আৰু এনেকুৱা সৰগৰ ফুলনিহেন দেশ আৰু আন ক'তো নাই বুলি কৈছে। আৰু তেওঁৰ আইক সোণৰ গোসাঁনীৰ লগত তুলনা কৰিছে। আই অৰ্থাৎ তেওঁৰ জন্মদাত্ৰী, অৰ্থাৎ এগৰাকী আয়ে তেওঁক জন্ম দিলে। জন্ম দিয়াৰ পিছত তেওঁ যিখন ঠাইত জন্ম হৈছিলে, তেওঁৰ জন্মভূমি, সেই জন্মভূমিখনক তেওঁ আই বুলি কৈছে। আৰু সেই জন্মভূমি আইক তেওঁ সোণৰ গোসাঁনীৰ লগত তুলনা কৰিছে। আৰু তেওঁ কৈছে যে আমাৰ দেশখন বা তেওঁৰ দেশখন বা অসমখন এনেকুৱা এখন ঠাই য'ত জাতি, ধৰ্ম, বৰ্ণ এই সকলোবিলাক বেলেগ বেলেগ হোৱাৰ স্বত্তেও একেলগে একে ভাই ভনীৰ নিচিনাকৈ মিলিজুলি থাকে। অৰ্থাৎ ধৰ্ম বেলেগ, জাতি বেলেগ বা তেওঁলোকৰ বৰ্ণ বেলেগ হ'লেও তেওঁলোকে নিজেই নিজৰ ভাই ভনী বা ককাই ভাই দৰে মিলিজুলি বসবাস কৰে বুলি কৈছে। তেওঁ
পৃথিৱীৰ সকলোবিলাক দেশৰ লগত নিজৰ দেশখন তুলনা কৰি চাইছে আৰু তুলনা কৰি তেওঁ নিজৰ দেশতকৈ ধুনীয়া ভাল দেশ আৰু আন ক'তো নাই বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে হৈছে কবিতাটোৰ মূল ভাৱ। অৰ্থাৎ কবিয়ে কবিতাটোৰ যোগেদি তেওঁ এইখিনি কথাকে ক'বলৈ বিচাৰিছে, তোমালোক সকলোৱে বাৰে বাৰে কবিতাটো পঢ়িবা আৰু ইয়াৰ শব্দবোৰৰ অৰ্থবোৰ বিচাৰি উলিয়াবলৈ যত্ন কৰিবা। তোমালোকৰ ফালে শব্দ ভাণ্ডাৰ দিয়া আছে, অথবা তাতো যদি নোপোৱা তোমালোকে অভিধান চাই মা দেউতাৰ সহায় লৈ বা শিক্ষকৰ সহায় লৈ ইয়াত থকা পোৱা তোমালোকে যি নতুন শব্দ, সেই শব্দকেইটাৰ অৰ্থকেইটা উলিয়াবলৈ যত্ন কৰিবা। আৰু এই মূল ভাৱটো তোমালোকে নিজে ক'বলৈ চেষ্টা কৰিবা আৰু লিখিবলৈ চেষ্টা কৰিবা। মইনাহঁত, এইবাৰ কবিতাটো মই আবৃত্তি কৰি দিম, তোমালোকে ভাবা দেই। কবিতাৰ শিৰোনাম মোৰ দেশ ভাল। কবি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা। সকলো দেশত কৰি মোৰ দেশ ভাল, চৰণত সেৱা যাৰ কৰো চিৰকাল। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা। ক'ত আছে এনে ধান এই ধৰণিত, ক'ত আছে এনে ধন হাবি বননিত। ক'ত আছে এনে পলু এৰি মুগা পাত, ক'ত আছে এনে পক্ষী অমাতৰ মাত। ক'ত আছে এনে ফুল ফুলে 12 মাহ, ক'ত আছে এনে ফল দেখিলে উলাহ। ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী। ভাই ভনী মিলি য'ত থাকো চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। মইনাহঁত, প্ৰথমে মই কবিতাটি পাঠ কৰি দিলোঁ, তোমালোকে শুনিলা। আকৌ আমি একেলগে কবিতাটি পাঠ কৰিলোঁ। তাৰপিছত মই তোমালোকক কবিতাটোৰ মূল ভাৱখিনি ক'লোঁ। পুনৰ মই তোমালোকক কবিতাটো আবৃত্তি কৰি দিলোঁ। এতিয়া তোমালোকে এই কবিতাটি বাৰে বাৰে পঢ়িবা, বাৰে বাৰে আবৃত্তি কৰিবা আৰু কবিতাটিৰ মূল কথাখিনি বুজিবলৈ যত্ন কৰিবা আৰু বুজি লৈ তোমালোকৰ টোকা বহীত লিখিবা। পাঠৰ শেষত থকা ক্ৰিয়াকলাপবোৰ আৰু প্ৰশ্নবোৰ পঢ়ি তাৰ উত্তৰবোৰ কৰিবলৈ যত্ন কৰিবা আৰু কৰি লৈ তোমালোকৰ মা দেউতা আৰু ছাৰ বাইদেউক দেখুৱাবা। দেশক লৈ লিখা আৰু এনেকুৱা কবিতা ক'ৰবাত পোৱা নেকি বিচাৰি চাবাচোন। বিচাৰি পালে সেই কবিতাটো পঢ়িবলৈ যত্ন কৰিবা। লগতে তুমিও তোমাৰ গাঁও, তোমাৰ দেশ বা অন্য বিষয়ক লৈ কবিতা লিখিবলৈ চেষ্টা কৰিবাচোন। মইনাহঁত, মোৰ দেশ ভাল নামৰ কবিতাটিৰ আলোচনা আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। মইনাহঁত, কবিতাটি যদি তোমালোকৰ ভাল লাগিল তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা। তেতিয়া তোমালোকে পিছলৈ পাঠবোৰ পাবলৈ সহজ হ'ব। ধন্যবাদ।